কলিতা দেৱক অনুৰোধ জনাইছোঁ আৰু তেখেতক এখন গামোচাৰে আদৰিব আমাৰ ক্লাবৰ উদ্যোগত তথা শিশু কলা কেন্দ্ৰ আৰু খবৰ 26/7ৰ সহযোগত কাৰ্যসূচী প্ৰতিযোগিতা আৰু আজিৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিমধ্যে যোৱাকালি আমাৰ নৃত্য প্ৰতিযোগিতা হৈ গৈছে ঘৰত। সেই প্ৰতিযোগিতাত প্ৰথম শাখাত 5গৰাকী প্ৰতিযোগী আৰু দ্বিতীয় শাখাত 6গৰাকী প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল আৰু আজি গীতৰ প্ৰতিযোগিতা হ'ল। সেই গীতৰ প্ৰতিযোগিতাৰ প্ৰথম শাখাত 13গৰাকী আৰু দ্বিতীয় শাখাত 8গৰাকীয়ে অংশগ্ৰহণ কৰিছে। অতি সুন্দৰভাৱে আজি প্ৰতিযোগিতাসমূহ অন্ত কৰিছে। সকলো ৰাইজৰ সহযোগত আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত আমাৰ অনুষ্ঠান সফল হৈছে বুলি আমি ভাবিছোঁ। আৰু আজি যি কাৰ্যসূচী আছিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিশু বিভাগৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত ডক্টৰ ভুৱন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে ৰাইজৰ তৰফৰ পৰা শ্ৰদ্ধা জনায় আৰু অলপ পিছতে আমাৰ আজি যি অনুষ্ঠান হ'ব সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানত যিসকলে প্ৰথম হৈছিলে সেইসকলে পৰিদৰ্শন কৰিব। লগতে কলা কেন্দ্ৰৰ আৰু অন্যান্য শিল্পীসকলে তেওঁলোকৰ গীত আৰু তেখেতৰ যিখিনি সৃষ্টিৰাজি চৰ্চা কৰাৰ লগতে সুধাকণ্ঠৰ সন্মান জনাইছোঁ আৰু অদূৰ ভৱিষ্যত সকলোৰে আমি নিজৰ সহায় সহযোগ পাম বুলি আশা কৰিছোঁ। আজি 5 তাৰিখে বিশ্ববিশ্ৰুত ভাৰতৰত্ন প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাৰ ভাৰতম মৃত্যু বাৰ্ষিকীৰ উপলক্ষে কলা কেন্দ্ৰ শিশু ক্লাব যৌথভাৱে তেখেতসকলে যি অনুষ্ঠিত কৰিছে, এই অনুষ্ঠানত আমাক এই বিচাৰক হিচাপে মাতিছে। মই জীৱনত কোনোদিনে বিচাৰ কৰি পোৱা নাই। তথাপিও আমাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা অনুযায়ী ইতিমধ্যে আমি সমৰ্থন কৰিলোঁ। গতিকে ভূপেন হাজৰিকাৰ তেখেতৰ আজি শুভঙ্কৰটো সমগ্ৰ অসম হয়, গোটেই ভাৰতবৰ্ষ, গোটেই বিশ্বতে শুৱনি আৰম্ভ হৈছে আমি শুনি আছোঁ। দেশৰ বিভিন্ন প্ৰান্ততো হৈছে, পৃথিৱীৰ বিভিন্ন প্ৰান্ততো হৈছে। গতিকে তেখেতৰ যি অৱদান, তেখেতৰ মূল যিটো গুণ আছিলে, তেখেতৰ সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, ৰাজনীতিৰ প্ৰতি যিটো ধাৰণা, সেই ধাৰণা তেখেত বহুত স্পষ্ট আছিল। সেয়েহে তেখেতৰ যিবিলাক সমাজৰ প্ৰতি যিবিলাক গীত লিখিছে, আজি সমগ্ৰ বিশ্বই আজি অসমীয়াৰ যিবিলাক গুণ আছে, যিবিলাক সাহিত্য আছে, বিশ্বৰ দৰবাৰত লৈ যোৱা এটা সক্ষম হৈছে। গতিকে তেনেকুৱা ধৰণে আজি নতুন প্ৰজন্মই আমি শিকিব লাগিব। আজি ভূপেন হাজৰিকা আৰু লগতে বৰ্তমান আমাৰ মাজত আমাৰ যিটো প্ৰজন্ম, সেই প্ৰজন্মৰ বহুত এটা ভাষ্ট এটা জেনেৰেশ্যন গেপ হৈছে। সেই গেপটো আমি পূৰাব লাগিব। যিহেতু আজি এই 21 শতিকা যন্ত্ৰ সভ্যতাত এটা যিটো মানৱতা বুলিয়ে কওক, যি বুলিয়ে কওক, আজি কমি আহিছে। আৰু লগতে আজি বিভিন্ন বিশ্বতেই এটা খুব দুখ লগা কথা, আনফালে আকৌ আনন্দৰ কথা। আজিৰ এনেকৈ পৰিস্থিতিত ভূপেন হাজৰিকাৰ যি অৱদান আছে, সেই অৱদানসমূহ আমি সকলো জাতি জনগোষ্ঠী, যিহেতু তেখেত এজন লিখকো আছিলে, এজন গায়ক আছিলে, এজন সমন্বয়ক আছিলে,
সকলো জাতি জনগোষ্ঠী অসমক এক ঐক্যবদ্ধ অসম, এক সমৃদ্ধিশালী অসমৰ যিটো সপোন, এই সপোনটো আমি উলিয়াব লাগিব। নতুন প্ৰজন্মই তেখেতে কোনো ফালৰ পৰা বিশেষ কৰিবলগীয়া নাই। সমাগত দিনবোৰত তেখেতৰ মৰণি, তেখেতৰ জীৱনী, তেখেতৰ গীত, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শসমূহ, তেখেতৰ যি জীৱনৰ যি ফিলচফি, দৰ্শন, সেই দৰ্শনসমূহ